ভেৰগাঁও উন্নয়ন খণ্ডৰ গোটেই আমাৰ চেয়াৰমেন 26টা এচিডিচিৰ চেয়াৰমেন ভেৰগাঁও উন্নয়ন খণ্ড হয় চেয়াৰমেন গ্ৰুপ হৈ মই সাংবাদিক বন্ধুসকলক পোনপ্ৰথমে আদৰণি জনাইছোঁ। যোৱাকালি যিটো নেকি ঘটনা হৈ গ'ল এইটোত আমাৰ পৰ্টেল নিউজত বহুখিনি আমাৰ ওপৰত চেয়াৰমেনসকলৰ ওপৰত বহুত এলিগেশ্যন ওলাইছে। 2-3টা এচিডিচি চেয়াৰমেনে ইয়াতে গুণ্ডাগৰি কৰিছে বুলি পিনে অভিযোগ উঠিছে ভেৰগাঁও উন্নয়ন খণ্ড অফিচত। তাৰ বিষয়ে আমি আজি ক্লিয়াৰেশ্যন দিবলৈ ওলাইছোঁ। যেহেতু আমাৰ কেইদিনমান আগত পশু চকী আৰু কৃষি চকী এইটো দুটা পোষ্টত এটা ভিচিডিচিত পশু চকী এজন আৰু কৃষি চকী এজন এনেকুৱা ইণ্টাৰভিউ হৈছিলে। আৰু এইটো ইণ্টাৰভিউটো মানে যোৱা 10 তাৰিখত আমাৰ যিটো নেকি BPM ভেৰগাঁও উন্নয়ন খণ্ডৰ বিষয়াৰ যি কিবা এই BPM তেখেত পংকজ শইকীয়া তেখেতে কোনো এটা ব্লগৰ চেয়াৰমেন উইদাউট কনচালটেশ্যন আৰু ভিডিঅ'ৰো কনচাল্ট নাই। তেখেতে অকস্মাত 10 তাৰিখত তাৰমানে ৰিজাল্ট ঘোষণা কৰি দিছে হোৱাটছআপ জৰিয়তে। এইটো চেয়াৰমেনো অৱগত নহয় আৰু আমাৰ যিটো নেকি TLCC চেয়াৰমেন তেখেতেও অৱগত নহয় আৰু আমাৰ BDO ছাৰ তেখেতেও অৱগত নহয়। আমি কেনেকুৱা BPMে পংকজ শইকীয়া তেখেতে অকলে কেনেকৈ ৰিজাল্ট দিব পাৰিলে এইটো আমি তেখেত লগত আলোচনা বিলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ 10 তাৰিখত। সেইদিনা আমাৰ PMY যি বেনিফিচিয়াৰী তেখেত সকলোকো আমি চেংচন লেটাৰ দিছিলোঁ আৰু তেখেতক কেনেকৈ এইটো হ'ল এইটো আমি অৱগত কৰাবৰ কাৰণে তেখেতৰ ওচৰত আমি অফিচত গৈছিলোঁ NRLM অফিচত। তেখেতে আমাক হয়তো যাৱা গম পায় তেখেতে পলায়ন কৰিছে আৰু সেই দিনাৰ পৰা আমাৰ যিটো নেকি BPM পংকজ শইকীয়া তেখেতক আমি যোগাযোগ কৰিব পৰা নাই। নোৱাৰাৰ কাৰণে আকৌ যোৱাকালি আমি চেয়াৰমেনসকলে গোটেই 26টা চেয়াৰমেনে আছে ইয়াতে 2-3টা চেয়াৰমেন নহয় ইয়াতে। তাৰপিছত আমি যোৱাকালি NRLM অফিচত সোমালোঁ যে BPMক আমাক লাগে আমি আলোচনা কৰিম কেনেকৈ অকলে এইটো নিযুক্তি দিব পাৰিলে উইদাউট TLCC চেয়াৰমেন আৰু BDOৰ কনচাল্ট নোহোৱাকৈ। এইটো আমি জানিব বিচাৰিছোঁ আৰু কেনেকৈ তেখেতসকলে কেনেকৈ কিবা মাৰ্কছ দিছে এইটো আমি তেখেতসকলৰ বহি আৰু যিটো নেকি মৌখিক পৰীক্ষা লৈছে তেখেতসকলে এইটো আমি বিচাৰিছিলোঁ। আমাৰ যিটো নেকি বাইদেউসকল আছে তাতে তেখেতসকলে কোনো আমাক BPM লগত যোগাযোগ কৰাৰ কাৰণে কোনো এটা ব্যৱস্থা কৰি নিদিলে। তাৰ ক্ষেত্ৰত আমি তালা বন্ধ কৰি দিয়া হ'ল। আৰু যোৱাকালি যিটো নেকি পৰ্টেল নিউজত ওলাইছে যে মাৰপিট কৰিছে এইটো সম্পূৰ্ণ মিছা। আমি কোনো পলিটিকেলাইজ কৰি পিনে আমি চেয়াৰমেন হোৱা নাই। আমি আমাৰ যিখিনি VCDC অন্তৰ্গত গোটেই আমি দুখীয়া চাম ৰাইজক আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰি আছোঁ ৰহ আৰু পংকজ শইকীয়া তেখেতে যেতিয়া নেকি ইয়াতে জইন কৰিছে আমাৰ ভেৰগাঁও ব্লগত তেখেতে আমাৰ লগত কোনো দিন কনচাল্ট নকৰে। কোনো দিন তেখেতে আমাৰ লগত কি স্কিম আছে আমাৰ গোটবিলাকৰ কাৰণে এইবিলাক কোনো দিন তেখেতে খোলাভাৱে অৱগত নকৰে। আমি বহুত দুখিত তেখেতৰ ওচৰত। আমি 1.5 বছৰ ধৰি আমি চেয়াৰমেন হৈ কাম কৰি আছোঁ ৰাইজৰ সেৱাৰ কাৰণে আমি কাম কৰি আছোঁ। তেখেতে কোনো ক্লিয়াৰেশ্যন নিদিয়ে কি আমাৰ স্কোপ আহিছে আমাৰ আই মাতৃসকলৰ কাৰণে আমাৰ দুখীয়া চাম ৰাইজৰ কাৰণে কি আহিছে এইবিলাক তেখেতে কোনো দিন আমাক অৱগত নকৰায়। আৰু আমাৰ যোৱাকালি যিটো নেকি এজন জীৱিকা চকী তেখেতে বহুত কথা আমাৰ EM ছাৰৰ এলিগেশ্যন আনিছে। তাৰ নিৰ্দেশ মৰ্মে ইয়াতে এনেকুৱা হৈছে বুলি এইটো সম্পূৰ্ণ মিছা। আমি ৰাইজৰ সেৱাৰ কাৰণে ৰাইজৰ ভাল মংগলৰ কাৰণে এইখিনি কাম কৰা হৈছে। আমি অফিচটো সাৰা দিনৰ কাৰণে বন্ধ কৰা নাই জাষ্ট যোৱাকালিৰ কাৰণে। কাৰণ BPMে আমাৰ লগত কোনো দিন 10 তাৰিখৰ পৰা আমি তেখেতক বিচাৰি আছোঁ এতিয়ালৈকে আমাক যোগাযোগ কৰি নিদিয়ে।
ইউপিপিএল দলত যোগদান কৰিবৰ কাৰণে জীৱিকা বা শাখা কৰ্মীসকলক হেঁচা প্ৰয়োগ কৰাৰ কথা উত্থাপন হৈছে। এইটো সম্পূৰ্ণ মিছা, কাকো কৰা নাই। জীৱিকা চুকীৰ লগত আমাৰ কোনো ৰিলেশ্যনেই নাই। তাতে আমাৰ অফিচিয়েলি আমাৰ BPM লগত যে ইচ্ছামতে তেখেতে নিযুক্তি দিছে, এইটো কেনেকৈ তেখেতে বহি চালে নেকি? তেখেতে চব কুছ কৰিব পাৰে নেকি? উইদাউট চেয়াৰমেন কনচালটেশ্যন, উইদাউট TLCC চেয়াৰমেন কনচালটেশ্যন আৰু উইদাউট কনচালটেশ্যন তেখেতে তালা মাৰা টাইমত দৌৰা দৌৰি হৈছে। হয়তো ইয়াতে ক'তবা উজুত খাই পিনে ক'তবা লাগিব পাৰে। আৰু য'ত মেডিকেল কৰি আছে বুলি কৈছে, এইটো সম্পূৰ্ণ মিছা। কোনো ইয়াতে হতাহতি হোৱা নাই, কোনো দুখ পোৱা নাই ইয়াতে। এইটো সম্পূৰ্ণ এজন জীৱিকা চুকীয়ে অফিচিয়েলিৰ লগত ৰিলেশ্যন লাগি কিনে পলিটিকেলাইজ এইটো এটা মোৰ দিব খুজিছে। এইটো মই জীৱিকা চুকী কেইজনমান যিটো নেকি তাতে জড়িত আছে ধিক্কাৰ দিছোঁ তেখেতসকলক। তেখেতসকলে অফিচিয়েলি নহয়, ফিল্ডৰ কাম তেখেতসকলে ভালকৈ কৰক। আজিলৈকে 1.5 বছৰ হ'ল জীৱিকা চুকী তেখেতসকলে যেতিয়া নেকি আমি স্পেচিয়েল গ্ৰাম সভা পাতোঁ, আমি এইবিলাকত সমস্ত দায়িত্ব আমি লওঁ। চাহ পানী খোৱা ৰাইজক এইবিলাক চব আমি সমস্ত দায়িত্ব লওঁ আমি চেয়াৰমেন হিচাপে। আৰু 1.5 বছৰ সময়ত আমি এনেকুৱা কৰি আহি আছোঁ। আৰু তেখেতসকলে আজি যিখিনি ভাউচাৰ বনায়, আজি 1.5 বছৰ টাইমত তেখেতসকলে কোনো চেয়াৰমেনৰ পৰা চিল ছিগনেচাৰ নোলোৱাকৈ তেখেতসকলে বিল ভাউচাৰ কৰি পিনে আজি পইচা ওলাই লৈ আছে জীৱিকা চুকীসকলে। এইবিলাক বহুত ইয়াতে কৰ্ণীয় কাম আছে। তেখেতসকলে ভিতৰীয়া বহুত ইলিগেল কাম কৰি আছে। এইটোৰ কাৰণে আমি যোৱাকালি মোটামুটি ভাটিবেলা টাইমত আমি BPMক নাপালাগে আমি এইটো তালা চাবিটো বন্ধ কৰি দিয়া হৈছে। গৰাকীৰ নাম সাঙুৰ খাইছে। EMৰ কোনো নিৰ্দেশ নাই, ইয়াতে কোনো জড়িত নাই তেখেতে। কাৰণ এজন MCLA বা EMে গোটেই কামখিনি কৰিব নোৱাৰাৰ কাৰণেহে চেয়াৰমেন বনাই দিছে। তাতে আমাৰো পাৱাৰফুল আছে, কাৰণ আমাৰ লগত ৰাইজ আছে। ৰাইজে সদায় বিচাৰে সুবিধা, চৰকাৰৰ অনুদানবিলাক বিচাৰে। এইটো আমি দিবৰ কাৰণে আমি প্ৰস্তুত কৰোঁ, আমি এজ এ চেয়াৰমেন হৈ পিনে। আৰু এইটো আমাৰ যিটো নেকি দুখীয়া ৰাইজসকলক কিবা এটা সাহাৰ্য দিয়া, চৰকাৰৰ অনুদান দিব পৰা বা দিয়া, এইটোৱে আমাৰ মূল লক্ষ্য। আৰু যোৱা আমি 10 তাৰিখত দুখীয়া চামক বিনা পইচাকৈ যিহেতু নেকি ঘৰ PMYG দিবৰ কাৰণে কাচ্চা হাউচ আমি এতিয়া প্ৰস্তুত কৰি আছোঁ, এগ্ৰিমেণ্ট কৰি আছোঁ। আমি 1 টকা পইচা নোলোৱাকৈ আমি দুখীয়া ৰাইজক ঘৰ দিব গৈ আছোঁ। BPMে নিজে ক্লিয়াৰ দিয়ক। আমি তাৰ ওপৰত যিহেতু আমাৰ 1.5 বছৰ টাইমত যিটো নেকি জীৱিকা চুকীসকলে এটা চাইন ছিগনেচাৰ নোহোৱাকৈ ভাউচাৰ বিল বনাই আছে তেখেতসকলে, আমি তাৰ ওপৰত আমি এলিগেশ্যন দিম, এজাহাৰ দিম আমি থানাত, কেনেকুৱা তেখেতে কাম কৰি আছে। আৰু তেখেতৰ যদি ভুল নাই, আজি কি লাগি তেখেতে কিয় চুইচ অফ মোবাইল তেখেতে অৱগত কৰিব লাগিছিল। যোৱাকালি তালা চাবি বন্ধ কৰা হ'ল, দৰ্জা বন্ধ কৰা হ'ল অফিচ। 26জন চেয়াৰমেন আছে, এজনৰতো ৰিচিভ কৰিব পাৰে তেখেতে, ভিডিঅ'ৰো ৰিচিভ কৰা নাই তেখেতে। যিটো নেকি আমাৰ জীৱিকা চুকী কেইজনমানে যে UPPL হৈ কাম কৰিব লাগে বুলি তেখেতসকলক চেয়াৰমেনসকলে হেঁচা প্ৰয়োগ কৰিছে বুলি কোৱাটো এইটো সম্পূৰ্ণ মিছা। কোনো দিন কোৱা নাই। আমি VCDC ডেভেলপমেণ্টৰ কাৰণে আমি আছোঁ। তেখেতসকলে আমাৰ লগত ভালকৈ যোগাযোগ কৰক। তেখেতসকলৰহে কিন্তু 1.5 বছৰ লাগি আজি লাগি তেখেতসকলে ভাউচাৰ বিল যিটো নেকি ছাবমিট কৰাত আজিলৈকে তেখেতসকলে চেয়াৰমেনসকলৰ চিল ছিগনেচাৰ কোনো লোৱা নাই। আজি 1.5 বছৰ হ'ল আমি তেখেতসকলক চাই আছিলোঁ। আৰু যোৱাকালি আমি তেখেতসকলে অলপ BPMক বাচাৱা ধৰণৰ কথা কৈ থকাৰ কাৰণে অফিচাৰসকলে কম্পিউটাৰ এছিষ্টেণ্টসকলে তাৰ কাৰণে আমি যোৱাকালিৰ কাৰণে মাত্ৰ আমি তালা বন্ধ কৰা হৈছে। চুকীসকলক মই শুকাই দিব ওলাইছোঁ, যিহেতু ভৱিষ্যতেও যাতে এনেকুৱা কথা নকয়, মিছা এলিগেশ্যন নানে। যিহেতু আমাৰ আণ্ডাৰতে আপোনালোকে কাম কৰিব লগা হয়। যিটো নেকি ডেভেলপমেণ্টৰ যিটো নেকি কাম চেয়াৰমেনসকলে চব কুছ কৰে, গাঁও সভা কৰে, স্পেচিয়েল গ্ৰাম সভা কৰে, চব কামখিনি গোটেই জীৱিকা চুকী
বসুসুখী গোটেই মিলি আমি ফিল্ডত কৰিব লগা হয় যাহাতে এইটো মিছাকৈ এনে অভিযোগ আনিব নালাগে যে UPPLৰ নিৰ্দেশ মৰ্মে কাম কৰিব লাগে বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা এইটো আৰু অধশেষক মই BPMক জনাব খুজিছোঁ পংকজ শইকীয়া তেখেতক অফিচত আহক আপুনি ক্লিয়াৰিফিকেশ্যন দিয়ক আপোনাৰ যিখিনি ষ্টাফ আছে কি হৈছে আপুনি চাওক যেহেতু আপুনি 10 তাৰিখত নিজে মনে মনেকৈ ওলাই গৈছে অফিচৰ পৰা আৰু সেই দিনাৰ পৰা আপুনি আজিলৈকে অফিচতো যোগাযোগ নাই আৰু আমাৰ চেয়াৰমেনসকলৰ লগতো যোগাযোগ নাই গতিকে আপুনি কেনেকৈ অকলে নিযুক্তি দিলে পশুচকী আৰু কৃষিচকী এইটো আপুনি ক্লিয়াৰিফিকেশ্যন দিয়ক এনেতো আমি আইনগত ব্যৱস্থা ল'ম আপুনি পংকজ শইকীয়া ডাঙৰীয়া বা ছাৰ আপোনাৰ নিশ্চয় ইয়াতে ঘটলা আছে এইটো আমি প্ৰুফ পাইছোঁ নহ'লে আপুনি অফিচ এৰি পিনে ঘৰত যাই থকাৰ কোনো এটা কিবা নাই যুক্তি নাই এইটো আপুনি আহি পিনে ব্লগত আহি পিনে এইখিনি ক্লিয়াৰিফিকেশ্যন দিবৰ কাৰণে মই অনুৰোধ জনালোঁ गासैखौबो रायजो राजा नोंथांमोननिसिम आं खुलुमनाय आरो सिबिनायखौ आं बावहरबाय मैया जिथु जाथाय जानानै थांदों बेवहाय जों बिराद दुखु मोननो गोनां जाहैदों जों जिथुनिखि ब्लक NRLMनि जुगिदे जों जिथुनिखि डेभेलपमेन्ट खामानिखौ जों मावनो नागिरदोंमोन खिन्थु मैया दाख्लै जानानै थांनाय इन्टारभिउआवहाय बहुत जेनेबा जों बेवहाय मोजाङै जेनेबा रिजाल्टफोरखौ जोङो मोननो हायाखै जिथुनिखि जों सानदोंमोन बा जिथुनिखि जोंखौ जाय जिथुनिखि बे रिजाल्टखौहाय बे जेनेबा जिखिनि खामानिनि थाखाय जिखिनि पदनि थाखाय इन्टारभिउ लादोंमोन बे इन्टारभिउआवहाय जोङो जेनेबा साक्सेसफुल नङा खारन मानो साक्सेसफुल नङा बेनो जाहैबाय बिसोरो जायखौ होनांगौ जिथुनिखि लिगेलि बेखौहाय बिसोरो रिजाल्टखौ आउट खालामाखै जाय हायाखै इन्टारभिउआव बेखौसो बिसोरो जेनेबा खोनानाय मथेदि आरो थाखा फैसा लानायनिबो लेनदेन बेखौहाय जों खोनादों खिन्थु जोंहा प्रुफ गैया बेखौ होनो थाखाय खिन्थु जों खोनानाय मथे जेनेबा जिथुनिखि लिगेलि थांनांगौमोन बेखौ जोङो लिगेलि मोनाखै बेखायनो जोङो एसे कुइसन सोंहैदोंमोन जे मानो बिदि जानो मोननांगौ खिन्थु जोंखौ मिसबिहेभ खालायदों मिसबिहेभ खालायबाबो जोङो जेबो माबा सानाखै खिन्थु आरो बेवहाय मा बुंदों बिसोरो जोंखौ मात्र UPPLनि जानानै खामानि मावनो नांगौ होननानै जोंखौहाय बिदि बुंनो होदों होननानै बुंनाया जोबोद मिसा खुरां आरो बेवहाय EM सारखौ लाबोदों EM सारा जेबो इनभल्भ गैया बेवहाय आरो EM सारा जेबो मिन्थिया जिथुनिखि जों लिगेलि जों ग्राउन्ड लेभेलाव जिथुनिखि जों नुयो किसुमान दुर्निथिखौ बेखौहायसो जोङो जेनेबाला एसे जोंनि जि पावार होदों जोंनो चेयारमेन हिसाबाव बे पावारनि जुगिदि जोङो एसे जेनेबा सुस्रांनो नाजादोंमोन बेखौहाय बिसोरो जोबोद हेंथा होदों आरो जिथुनिखि BPM ब्लक प्रजेक्ट मेनेजार शइकिया सारा दाख्लैनिफ्रायनो सुइच अफ बेहा जुदि इसिबां लिगेल खामानि मावदोंबा बेयो सुइच अफ खालायनाङामोन आरो जोंनो जिथुनिखि जों जि नागिरदों जि जों कुइसन सोंदों बे कुइसननि आन्सारखौ जोंनो क्लियारिफिकेसनखौ होनांगौमोन खिन्थु बे जेबो क्लियारिफिकेसन गैयालाफानो बे खारखोमादों आरो बिनि जिथुनिखि एसिस्टेन्टफोरा जोबोद बेखौ बासायनो नागिरदों बे बासायनो नागिरनायावसो जोङो जेनेबा कुइसन सोंनायाव बिसोर जोंनि कुइसनखौहाय आन्सार होनो हायाखै फिन होनो हायाखै बे फिन होनो हायैयावसो जों जेनेबा नोंसोर जुदि फिनखौनो होनो हायाबा जेबो क्लियारिफिकेसनखौनो होनो हायाबा होमबा नोंस्रा बेयाव खामानि मावनायनि दिनैनि थाखाय सन्तेक समायनि थाखायल'सो ताला जों बन्द' खालायदोंमोन बेखौ जों चिरजिबननि थाखाय खालायाखै आरो बेखौ जों खालाया खारन खालि जोङो गासै चेयारमेन हिसाबै जोङो डेभेलपमेन्टखौल'सो जों नागिरो आरो जों खुनु दिन रायजो राजाफोरखौ जों पार्टि लेभेलाव जों लाङाखै बा बेयाव BPF BJP UPPL बा एनि आदार्स पार्टि जों जेबो नागिराखै मात्र गासैबो गोरिब गुन्द्राया जिखौ मोननांगौ सरकारनि जिखौ मोनथाय बेखौसो मोननांगौ होननानै जोङो जेनेबा बिसोरजों रायज्लायदोंमोन आरो बिसोर जोंखौ बुंदोंमोन जे जों मिलि जुलि जों खामानिखौ मावगोन होननानै खिन्थु बिसोर खुगायाव बेलेग खिन्थु खामानियाव बेलेग खालायबाय थादों जोंखौ खुनु जुरित्त खालायाखै आरो जोंखौ थारमाने डेम केयार खालामनाय बायदि जोंखौ बिदि खालामनायखाय जोंबो अनुभब खालायबाय आरो जों जिथुनिखि सोङो बिसोर ट्रुलि बिसोर आन्सारखौ होनो हाया बे आन्सारखौ होनो हायिनि थाखायनो जोंबो जेनेबा सोंनो गोनां जाबाय खारन जोङो रायजोनि खामानिसो मावो नालाय बिनिखायनो बिसोरनि माबायदि खामानि मानो बिदि जानो मोनखो होननानै बिदि सोंनायावनो जोंनो आन्सारखौ होनो हायो जों क्लियारिफिकेसन नागिरनायाव बिसोरो जोंखौ बिराद मिसा भुवा जेनेबा बिदि खालायदों होननानै गावसिनि मेकिं वर्ड्सफोरखौ जों बाहायदों
आरो जोंखौ बिराद मेकिं खालायनानै बायदिसिना खोथाखौ जोंखौ ब्लेम खालायदों खिन्थु जेसांखिनि जोङो लिगेलि सोंदोंमोन बे लिगेलि बिसोर जाबाब होनो हायाखै आनसार होनो हायाखै बिनि थाखायसो जोङो जेनेबा बिसोरखौ बुंदोंमोन जास्ट जोंजोंहाय माबा क्लियारेन्सखौसोल'सो जों नांगौ आरो जिथुनिखि एग्जाम जालांबाय इन्टारभिउ जालांबाय बेनि आनसार शिटखौ जोंनो हो जोंबोथ' नायनो रोंगोन ना सोर जेनुइनलि सोर लिरदों आरो बेयाव जों पार्टि वाइस लाङा जायनो जेनुइनलि लिरनानै हाइएस्ट मार्क मोनदों बेखौनो जोंबो जेनेबा मानसि जागोन जे बेनो मोननांगौ होननानै खिन्थु जाय जेनेबा जेनुइनलि लिरदों जाय जोंनो खोन्थादों जे इन्टारभिउआव हाजोब्बाय बा बिदि बिदि कुइसन फैदोंमोन बिदि बिदिखौ जों हाबाय होननाय मानसियानो मोनाखै आरो जाय जेराव बेलेग थारमाने बेलेग ओनसोलनियाबो बेयाव मोनदों बेलेग ओनसोलनिया जोंनि VCDC आव बोरै मावनो हानो बा गावबा गाव VCDC-निखौसो जों सायख'गोन आरो पार्मानेन्टलि मानसिखौसो जोंनो नांगौ बेयाव बा सोरबा बेलेग जायगानिखौथ' जों लाखिनो हायाना लाखिनो हाबाबो बे बोरै मावनो डिस्टेन्सनि खोथा दङ टाइमनि खोथा दङ बे समबो होनो हानांगोन जोंनो जों जिथु माबानो जेनेबा मिलि जुलि जों खामानि मावगोन होननानै लाखानायखौ जुदि बिसोरो जुदि टाइमाव जोंखौ मावनानै होनो हायाबा बेबायदि मानसिखौ जों बोरै लाखिनो बेखौ जों बुंदोंमोन जास्ट बिनिखायनो बिदि जाबाय आरो बिसोर गावसिनि सोंनायफोरखौ जोंनि जिथु सोंनाय कुइसन सोंनाय बेफोरखौ आनसार होनो हायैनि बिसोर जोंखौ बिराद मिसा अभियोग होनानै बिदि पर्टेल निउस लेंहरलायनानै बिसोरो बिदि भुवा निउसखौ भाइरेल खालामनानै होदों आरो बेनोसै आं आरो रायजो राजा मैयाहाय जिबिका सुखि जिखिनिखि NRLM-नि आन्दाराव मावो बिसोरो थारमाने क्लियारिफिकेसनखौ होनायनि माबा खालामदोंमोन बिसोर बहानिफ्राय अधिकार मोनखो क्लियारिफिकेसनखौ होनो जोंथ' BPM-निफ्रायसो नागिरदोंमोन BPM-आनो अल इन अलखाय जों BPM-निफ्राय नागिरदोंमोन खिन्थु BPM-आ सुइच अफ दाख्लैनिफ्रायनो सुइच अफ सानसे सुइच अफखौ जों मानिनो हायो सानफ्रोमबो सुइच अफ मानिनो हाया नामा बे सासे इरेसपन्सिबल पार्सन बियो बेबायदि इरेसपन्सिबल पार्सन मानो जानांगौ बियो मैया दाख्लैहाय जिथुनिखि इसिबां गिदिर इस्यु जानानै थांबाय बे इस्युखौ बे मानो क्लियारेन्स होनो हायाखै बेखौसो जों नांगौ बिनिखायनो आं बै जिबिका सुखिफोरखौ आङो अनुरद खालायो बा खावलायो बेफोरनिफ्राय गोजान जा बिसोरहा अल इन अल बेफोरबायदि डिसिसन लानो थाखाय बिसोरहा पावार गैया आरो बे पावार जिखिनि बिसोरनो पावार होदों बे पावारखौ बिसोर मिसइउज जाहाथे खालायनाङा रायजो राजानि थाखायबो लुकसान खालायनाङा जाहाथे जोंबो खालाया दिनै जों चेयारपारसन जादों जोंखौ रायजोआ सायख'नानै होदों जिहेतु जोंनि खामानिखौ मावनायखौ नुनानैसो बिसोर खामानिखौ मावफुंनो हानाय जागोन होननानैसो जोंखौ सायख'नानै होदों बा जों बेयाव जिखुनु पलिटिक्स माबादों जों माबा गैया आरो लाया आरो बेयाव जोंनि खामानि मावनायाव जों पलिटिक्सनि माबाखौ लाबोआ बेयाव जों कुनु पार्टि नाया बिनिखायनो आं जिबिका सुखिफोरखौ आं खावलायो जे बेफोरबायदि मिसा अभियोगफोरखौ होनानै गावनि गाव प्रेस्टिज गावनि गाव खामानिखौ बिसोरो जाहाथे डिस्ट्रय खालामनानै लाया आं बेखौनो आं अनुरद खालायो आरो जोंनो BPM-खौ नांगौ BPM-आ जोंनो क्लियारिफिकेसनखौ होनांगौ एक्चुअलि बेयाव BPM-आ क्लियारिफिकेसनखौ होबानो बेयाव जेबो बुंनांगौ गैया आरो जेबो गन्दगल जाया आरो बेयाव बुला बुसिनि खोथा बुंदों बुला बुसिथ' जेबो जायाखै बेयावथ' रायजो राजाबो दङ बा बेयाव खारला खारसेयाव बहाबा सौथौनानै माबा मोनसे जखम जानो हानाय बेखौथ' रावबो जेनेबा गावबा गाव ब्लेम लानो हाया जे सोरबाया बुदों बा सोरबाया माबा बेखौ बिराद मिसलिया बुंदों आरो बे मिसलिया बुंनायफोरखौ आं खावलायो जे मालाबाबो बिदि मिसलियाजों खामानिखौ दामाव होननानै आं बेखौनो खावलायो आरो जोंनो BPM-खौ नांगौ BPM-आ जोंनो क्लियारिफिकेसनखौ नांगौ